এয়া সঁচা কপৌ ফুলো নহয়, সঁচা পাতো নহয়, সঁচা গছো নহয়। ইয়াৰ আঁৰৰ কাহিনীটো কওঁ শুনক। এইবাৰ নহৰুৰ বাকলিৰ এক্টিং কৰিবলৈ মন গ'ল। এক্টিং কৰিবলৈ লগতে শুকান কলপাতকো লৈ ল'লে। আৰু কুঁহিয়াৰ পাতকটো ক'বই নালাগে, সদায় এক্টিং কৰিবলৈ সাজুৱে হৈ থাকে। নহৰুৰ বাকলিয়ে মোক ক'লে মই কপৌ ফুলৰ এক্টিং কৰিম। মই ক'লোঁ ঠিক আছে কৰা। মোক ক'লে তুমি অলপ সহায় কৰি দিয়া। তাৰ পাছত মই সহায় কৰি দিলোঁ। এয়া কপৌ ফুলৰ বাবে মই পাত কাটি ল'লোঁ। এয়া হৈছে কুঁহিয়াৰ পাত। কুঁহিয়াৰ পাত এনেদৰে কাটি এয়া ফেভিকল আঠা দি তাৰ ওপৰত লগাই দিছোঁ। তাৰ ওপৰত এয়া নহৰুৰ বাকলি। তাৰ ওপৰত অলপ ৰং দি দিছোঁ। ৰং মানে মেকআপ কৰি দিছোঁ আৰু ইহঁতৰ ভাষাত। তাৰ পাছত এয়া কুঁহিয়াৰ পাত। কুঁহিয়াৰ পাতক এনেদৰে কাটি ল'লোঁ। তাৰ পাছত আকৌ শুকান কলপাতৰ ওপৰতো এনেদৰে মেকআপ কৰিলোঁ। তাৰ পাছত এয়া আকৌ পাতৰ ওপৰতো অলপ মেকআপ কৰিলোঁ। এয়া হৈ গ'ল।